নমস্কাৰ মই নবজ এটা বিশেষ ভিডিঅ' লৈছো আপোনালোকৰ কাৰণে এলপিইউপি নিযুক্তিৰ সন্দৰ্ভত এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰো আপোনালোকে হেকলকে চাব ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকে জানে যে এলপিৰ কাৰণে 3887 টা পদ মুকলি কৰি দিছিল আৰু ইউপিৰ কাৰণে দিছিল 1433 টা পদ গতিকে এইকেইটা পদৰ ইতিমধ্যে ভেৰিফিকেচনৰ কামকাজসমূহ চলি আছে ক্ষিপ্ৰ গতিত তাৰ পিছতে ইতিমধ্যে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব তাৰ পিছত সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট তাৰপিছত ফাইনেল হয়তো মেৰিট লিষ্ট প্ৰকাশ কৰিব পাৰে কথা হ'ল যে এইখিনি কাম ইতিমধ্যে চলি আছে দ্ৰুত গতিত আৰু নিযুক্তি প্ৰক্ৰিয়াটো অতি সোনকালে হ'ব মেতে হ'বগে লাগে এলপিইউপি নিযুক্তি প্ৰায় 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰখনে ক্ষিপ্ৰ গতিত লাগি আছে শিক্ষা বিভাগৰ হাই স্কুল হাই সেকেন্ডাৰী আৰু এলপিইউপি মিলাই প্ৰায় 10000 পদৰ নিযুক্তি হ'বগে গতিকে যিসকলে ধৰক এতিয়া পাছ কৰি আছে এলপিত প্ৰায় বহুত প্ৰাৰ্থী আছে তো 50000 মান প্ৰাৰ্থী হয়তো উত্তীৰ্ণ হৈ থাকিব পাৰে এলপিইউপি মিলাই আৰু ইতিমধ্যে সিটেটৰ বহু প্ৰাৰ্থী আছে নেক্সট যদি আকৌ সিটেটৰ পৰীক্ষা হয় আকৌটো হ'ব সিটেটৰ পৰীক্ষা আপোনালোকে জানেই যে 6 মাহৰ মূৰে হয় সিটেট এবছৰত দুবাৰ হয় গতিকে সিটেট এবছৰত যদি দুবাৰ হয় তেতিয়া হলে বহু প্ৰাৰ্থী উত্তীৰ্ণ হৈ থাকিব আপোনালোকে জানেই গতিকে সেই সকল প্ৰাৰ্থীৰ লগত যিসকল ইতিমধ্যে কম নম্বৰ লৈ পাছ কৰি থৈছে যিসকলৰ টোটেল পাৰ্চেন্টেজটো কম হয় তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰখনে কাৰণ তেওঁলোকে ইতিমধ্যে বয়স পাৰ হৈ আছে তেওঁলোকৰ গতিকে সেই সকলৰ চাকৰি পোৱাৰ আশা হয়তো নাথাকিবগে কাৰণ ইতিমধ্যে জানে যে আপোনালোকৰ যদি 10000 পদ মুকলি কৰি দিয়ে তেতিয়া হলে যিসকলৰ নম্বৰ বেছি আছে তেওঁলোকেই পাবগে যিসকলৰ নম্বৰ কম আছে তেওঁলোকে নাপায় কি কাৰণে নাপায় কাৰণ কম্পিটিশনটো ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে আৰু মাৰ্কছৰ ক্ষেত্ৰতো ঠিক এনে ধৰণে প্ৰত্যেককে এছএছৰ পৰীক্ষা দি মাৰ্কছ ইনক্ৰিজ কৰিছে এতিয়া কথা হ'ল যে যিসকল ধক পূৰ্বতে উত্তীৰ্ণ হৈ আছিল তেওঁলোকৰ কি হ'বগে তেওঁলোকে চাকৰি পাব জানো তেওঁলোকৰটো বয়স পাৰ হ'ব এতিয়া তেওঁলোকে চাকৰি পোৱাৰ কোনো সম্ভাৱনা নাই তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ কি হ'ব তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাব লাগিব যে এছএছএ যোগেদি অসম সৰ্বশিক্ষা অভিযানৰ যোগেদি আপোনালোকে নিযুক্তি বিচাৰিব কাৰণ কন্টেক্সুৱেল বেচিছত বহু পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল পূৰ্বতে আৰু সেই পদত বহুতে নিযুক্তি লাভ কৰিলে কিন্তু তাৰ পিছৰবাক এছএছএত এতিয়ালৈকে নিযুক্তি হোৱা নাই গতিকে এছএছএত নিযুক্তি যদি হৈ যায় তেতিয়া হলে আপোনালোকে চাকৰি লাভ কৰিব কম নম্বৰ থাকিলেও আপোনালোকে লাভ কৰিব চাকৰি কাৰণ এতিয়াও বহু পদ খালী হৈ আছে এছএছএ অধীনত গতিকে সেই পদসমূহ অতি সোনকালে যাতে নিযুক্তি হয় তাৰ কাৰণে সকলোৱে লাগিব লাগিব তেতিয়াহে আপোনালোকে চাকৰি লাভ কৰিব কাৰণ বহুতে মোক জনাই আছে যে এবাৰ যেটো বহুত কাট অফ গুছি যাব আমি চাকৰিটো লাভ নকৰিম এবাৰ গতিকে সেই ক্ষেত্ৰত আপোনালোকে নিজে লাগিব লাগিব যে যিমানখিনি পদ খালী হৈ আছে এছএছএ অধীনত সেইখিনি পদৰ যাতে অতি সোনকালে যাতে বিজ্ঞাপন প্ৰকাশ কৰে এটা কন্টেক্সুৱেল বেচিছত বহু শিক্ষক ইতিমধ্যে ৰিটায়াৰমেন্ট লৈছে মানে বহু শিক্ষকে ৰিটায়াৰমেন্ট লোৱাৰ পিছত সেই পদসমূহটো খালী হৈ আছে তাৰ পিছত এতিয়া আপোনালোকে যিসকলে ধৰ এটা লাগি আছে এটা চাকৰিৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে সেই পদখিনি যাতে অতি সোনকালে যাতে এডভাৰটাইজমেন্ট কৰি আপোনালোকৰ নিযুক্তি যাতে হয় তাৰ কাৰণে আপোনালোকে এখন এপ্লিকেশন কৰিব লাগিব শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক কাৰণ বহুতে এই ক্ষেত্ৰত মোক জনাই আছে তাৰ কাৰণে আপোনালোক লাগিব লাগিব যে এছএছএ অধ্যয়ন বহু পদ এতিয়াও খালী হৈ আছে সেই পদখিনি যদি মুকলি কৰি দিয়ে তেতিয়া হলে আপোনালোকে নিশ্চয় চাকৰি লাভ কৰিব কিন্তু আপোনালোকে ৰেগুলাৰ বেচিছত কি চাকৰি লাভ কৰাৰ সম্ভাৱনা খুব কম থাকিব কাৰণ কম্পিটিশন ইয়াত যথেষ্ট বেছি হয় যাৰ কাৰণে আপোনালোকে চাকৰি লাভ নকৰিব কন্টেক্সুৱেল বেচিছত যদি আৰু পদ যদি মুকলি কৰি দিয়ে তেতিয়া হলে কিন্তু আপোনালোকে পাব কাৰণ কন্টেক্সুৱেল বেচিছত সকলোৱে চাকৰিটো নকৰিব পাৰে তেওঁলোকে কাৰণ ৰেগুলাৰ চাকৰিটো লিখা কন্টেক্সুৱেলৰ চাকৰিটো একে নহয় কিন্তু কৰিব তাৰ মাজতে বহুতে এপ্লাই কৰিব কিন্তু তথাপিও তাত যদিহে পদৰ সংখ্যাটো বৃদ্ধি কৰি দিয়ে তেতিয়া হলে নিশ্চয় আপোনালোকে চাকৰি লাভ কৰিব গতিকে মই এইখিনি আপোনাক জনাইছো কাৰণ বহুতে মোক এই ক্ষেত্ৰত কৈ আছে যে আৰু শিক্ষামন্ত্ৰী মহোদয়ে যেটো জনাই আছে যে যিমানখিনি পদ খালী হৈ আছে সকলো পদৰ এডভাৰটাইজমেন্ট কৰা হ'ব বুলি জনাইছে এতিয়া আপোনালোকে পাইছে ND24 এটা নিউজ পাইছিলে আপোনাৰ স্ক্ৰীনত দেখি আছে তাত কোৱা হৈছে যে যিমানখিনি পদ খালী হৈ আছে অতি সোনকালে পূৰণ কৰিব কিন্তু এছএছএ অধীনত যথেষ্ট পদ খালী হৈ আছে গতিকে সেইখিনি পদৰ কাৰণে আপোনালোকে প্ৰত্যেককে লাগিব আৰু আপোনালোকে শিক্ষা বিষয়াসকলৰ লগত যোগাযোগত ৰাখক এইকেইটা দিনত আপোনালোকে যিসকলৰ এতিয়া চাকৰি পোৱাৰ সম্ভাৱনা নাই যিসকলৰ মেৰিট লিষ্টত নাম অহাৰ সম্ভাৱনা নাথাকিব আপোনালোকে জানেই যে কোনসকলৰ ইতিমধ্যে নম্বৰ একে কমি আছে আপোনালোকে তো গ্ৰুপসমূহত আলোচনা কৰিছে যে কাৰ নম্বৰ কিমান আছে আপোনালোকে হয়তো লাভ কৰিছে গতিকে কাট অফ এইবাৰ যথেষ্ট যোৱাৰ সম্ভাৱনাটো আছে সেইকাৰণে মই জনাইছো যে যিসকল ধৰক এতিয়া চাকৰি নাপাম বুলি ভাবিছে তেওঁলোকে হাত হাপতি বহি নাথাকি তেওঁলোকে কিন্তু লাগিব লাগিব তেতিয়াহে আপোনালোকে সফল লাভ কৰিব
আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হোৱাটছআপ নম্বৰত, কাৰণ তেখেতলোকে যাতে এই বিষয়টো যাতে আলোচনা কৰে, কাৰণ যিসকলৰ ধৰক নম্বৰ একেবাৰে কম আছে তেওঁলোকেতো চাকৰি পোৱাৰ চান্সটো নাথাকিব। গতিকে তেওঁলোকে কিবা এটা নহয় কিবা এটা কৰিব লাগিব, তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব। যিসকলৰ নম্বৰ কম আছে তেওঁলোকেতো SOSৰ পৰীক্ষা দিও তেওঁলোকে নম্বৰ ইনক্ৰিজ কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোক বঞ্চিত বাৰে বাৰে হৈ আছে, হয়তো এইবাৰো বঞ্চিত হ'ব। তেনেকৈয়ে তেওঁলোকৰ বয়সবোৰ গৈ থাকিব। গতিকে আপোনালোকে যিসকলৰ ধৰক এতিয়া বয়স পাৰ হৈ আছে তেওঁলোকে এটা মানে হোৱাটছআপ গ্ৰুপ খুলি তেওঁলোকে যোগাযোগ কৰি মেলি যাওক আৰু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি কথাখিনি জনাওক, যাতে আপোনালোকে যিহেতু ইয়েৰলি চিষ্টেমত যিটো পাছ কৰি আহিছিলে, আপোনালোকে ছেমিষ্টাৰ চিষ্টেমত যিহেতু পাছ কৰা নাছিলে, আপোনালোকৰ ইয়েৰলি চিষ্টেমত ডিগ্ৰী পাছ কৰাৰ কাৰণে আপোনালোকে ধৰক 2011ৰ পূৰ্বে মানে NCERT নহাৰ পূৰ্বে আপোনালোকে ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী পাছ কৰিছিলে। গতিকে আপোনালোকে বেছি নম্বৰ ইনক্ৰিজ কৰিব পৰা নাই, কাৰণ আপোনালোকৰ বেছি নম্বৰ নাই, আপোনালোকে জনাই আহিছে যে আমাৰ নম্বৰ একেবাৰে কম। গতিকে সেইসকলে এইখিনি কথা যদিহে চিন্তা কৰি চাই তেতিয়াহ'লে নিশ্চয় আপোনালোকে সুফল লাভ কৰিব। এইখিনি মই জনাইছো। ধন্যবাদ। জয় অসম।